নমস্কাৰ বন্ধুসকল, মোৰ নাম হিৰণময় গগৈ। মোৰ ঘৰ শিৱসাগৰত। চেলছ আৰু লিডাৰশ্বিপৰ ক্ষেত্ৰত এই পৰ্যন্তলৈকে মোৰ সৰ্বমুঠ 11 বছৰ কৰ্মজীৱনৰ অভিজ্ঞতা আছে। 3খনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ সৌভাগ্য হ'ল আৰু বৰ্তমান সময়ত গাঁওকাখানা নামৰ থলুৱা ব্ৰেণ্ডটোক মই সন্মুখৰ পৰা নেতৃত্ব দি থাকিবলৈ সুযোগ লাভ কৰি আছোঁ। প্ৰিয় বন্ধুসকল, মোৰ 11 বছৰ অভিজ্ঞতাৰ পৰা সামাৰাইজ কৰি পিনি কেইটামান খুবেই গুৰুত্বপূৰ্ণ পইণ্ট মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে এই কথাকেইটা মানি চলিলে বা নিজৰ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰিলে আপোনালোকে নিশ্চয় বহুখিনি এতিয়াতকৈ আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ ইয়াত উল্লেখ কৰা প্ৰতিটো কথা খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। Don't reveal your income, let it be a mystery. প্ৰিয় বন্ধুসকল, আপোনাৰ উপাৰ্জনটো কেতিয়াও মুকলি কৰি দিব নালাগে, অৰ্থাৎ আনক সম্পূৰ্ণভাৱে জানিবলৈ দিব নালাগে। কিয়নো যদিহে আপোনাৰ উপাৰ্জনটো অলপ কম, তেতিয়াহ'লে মানুহে আপোনাক অৱহেলা কৰিব। যদিহে আপোনাৰ উপাৰ্জনটো বেছি, তেতিয়াহ'লে মানুহে আপোনাক বাৰে প্ৰতি পইচা ধাৰলৈ বিচাৰিব, অথবা আপোনাৰ অৰ্থ দেখিহে আপোনাৰ সৈতে সম্বন্ধ ঘনিষ্ঠ কৰিব বিচাৰিব, যিবোৰ সম্বন্ধই বিপদৰ সময়ত বা প্ৰয়োজনত আপোনাক ক্ষতি সাধনহে কৰিব। গতিকে আপুনি নিজৰ যদি ইনকমটো সদায় গোপন কৰি ৰাখে, তেতিয়াহ'লে আন মানুহৰ মনত এটা ছাছপেন্স থাকিব যে এওঁ কিমান বা পইচা আছে, কি নাই সেইখিনি নাজানিব, আৰু আপোনাৰ সৈতে নিউট্ৰেল বা নিৰপেক্ষ হিচাপে সম্বন্ধবোৰ গঢ়িব, অথবা আপোনাক সেইধৰণে আচৰণ কৰিব। সেয়েহে নিজৰ ইনকমটো কেতিয়াও সম্পূৰ্ণভাৱে আনক জানিবলৈ দিব নালাগে। এতিয়া আহিছোঁ 2 নম্বৰ পইণ্টটোলৈ। Your success should create inspiration for others, not depression for others. অৰ্থাৎ আপোনাৰ সফলতাৰ যাত্ৰাটিয়ে আনৰ বাবে অনুপ্ৰেৰণাহে সৃষ্টি কৰিব লাগে, হতাশা নহয়। ইয়াৰ অৰ্থটো হৈছে, যেতিয়া আমি আমাৰ সফলতাটো অধিক প্ৰকাশ কৰি থাকোঁ, সামাজিক মাধ্যমত হওক অথবা অফলাইনতো আমি নিজৰ বন্ধুবৰ্গ, সতীৰ্থ, শুভাকাংক্ষীক লগ পালে নিজৰ কথাবোৰ যেতিয়া খুব বেছিকৈ শ্ব' অফ কৰিবলৈ যাওঁ, তেতিয়া সেই বস্তুবোৰে আন মানুহক হতাশ কৰে। তেওঁলোকে এচিভ কৰিব নোৱাৰাবোৰক লৈ তেওঁলোকে পস্তায়, আৰু তেতিয়াই আপোনাৰ বাবে বেয়া পোৱা মানুহৰ সংখ্যাটো বৃদ্ধি পাব আৰু আপোনাৰ বিনা কাৰণত শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। সেয়েহে সফলতাৰ যাত্ৰাৰ পৰা কিছু অংশ এনেকুৱাকৈ প্ৰচাৰ কৰি থাকিব লাগে সাৱলীলভাৱে, যিবোৰে যাতে আনক অনুপ্ৰেৰণাহে যোগায়, আনক হতাশালে ঠেলি নিদিয়ে। সেই কথাটো সদায় গুৰুত্ব দি চলিলে আমাৰ নিজৰ কাৰণে ভাল হ'ব আৰু অধিক মানুহৰ বাবে আমিও প্ৰিয় হৈ পৰিব পাৰিম। Don't show your talent too early, because talented people are always sidelined in any organization. ইয়াৰ অৰ্থটো হৈছে বন্ধুসকল, যে নিজৰ সৰ্বোচ্চ প্ৰতিভা খুব সোনকালেই প্ৰকাশ কৰি নিদিব। সকলোখিনি আগতীয়াকৈ প্ৰকাশ কৰিলে পিছলৈ বিশেষ আপোনাৰ বিষয়ে জানিবলগীয়া একো নাথাকিব, আৰু মানুহে আপোনাৰ মাজত নিজৰ ইণ্টাৰেষ্টটো হেৰুৱাই পেলাব। সদায় মানুহক এটা ছাছপেন্সত ৰাখিব যে আপোনাৰ বিষয়ে আৰু জানিবলগীয়া আছে, আৰু আপোনাৰ পৰা শিকিবলগীয়া আছে। দ্বিতীয় কথাটো হ'ল, যেতিয়া আমি নিজৰ সৰ্বোচ্চ প্ৰতিভা খুব সোনকালেই এটা প্ৰতিষ্ঠানৰ মাজত, এখন সমাজৰ সন্মুখত অথবা এটা ৰাজনৈতিক দলত, সামাজিক দলত যদি প্ৰকাশ কৰি দিওঁ, তেতিয়া উচ্চ পদত থকা ব্যক্তিসকলে নিজৰ ভৱিষ্যতক লৈ ইনচিকিউৰ ফিল কৰে, আৰু সেইবাবে আপোনাক আৰম্ভণিতেই একদম মোহাৰি পেলাবলৈ চেষ্টা কৰিব, অৰ্থাৎ আপোনাক আগুৱাই যাবলৈ নিদিয়ে, যাতে তেওঁলোকে নিজৰ পদসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰে। সেয়েহে মই এই কথাটো বুজি পালোঁ যে মানুহে নিজৰ প্ৰতিভা অলপকৈ প্ৰকাশ কৰি থাকিব লাগে, প্ৰয়োজন বোধ অনুসৰি, বা সেই সময়ছোৱাত মই আগুৱাই যাবৰ কাৰণে মোক কিমানখিনি ডিমাণ্ড সৃষ্টি হৈছে, সেই ডিমাণ্ড অনুসৰিহে নিজৰ প্ৰতিভাবোৰ অলপকৈ প্ৰকাশ কৰি থাকিব লাগে। তেন্তে আগবাঢ়িছোঁ পিছৰটো পইণ্টলৈ। ৱৰ্ক ইন চাইলেণ্ট এণ্ড লেট ইয়ৰ ৰিজাল্টছ ডু দ্য মেজিক। প্ৰিয় বন্ধুসকল, ইয়াৰ ফাইদাটো হ'ল যে সদায় আন মানুহক আপুনি যেন একো নাজানে, বুৰ্বক তেনেকৈ ভাবিবলৈ দিয়ক।
কাৰণ তেনেকৈ ভাবিলে আপোনাক বাধা দিবলৈ অহা বা আপোনাৰ পিছৰ পৰা ঠেংটো টানিবলৈ অহা মানুহৰ সংখ্যাটো কমি থাকিব আৰু আপুনি গোপনে কৰ্ম কৰি নিজৰ বাটেৰে তলে তলে সৰকি ওলাই যাব পাৰিব। পিছৰটোলৈ আগবাঢ়িছোঁ। ছাৰাউণ্ড ইউৰ চেল্ফ উইথ পিপুল দ'জ হু আৰ বেটাৰ দেন ইউ। বন্ধুসকল, আমাৰ সংটোৱে প্ৰত্যক্ষভাৱে কৰ্মজীৱনত যথেষ্ট প্ৰভাৱ পেলায়। আমি যেনেকুৱা মানুহৰ সংগত থাকোঁ, আমাৰ চিন্তাধাৰাসমূহ ঠিক তেনেকৈ গঢ় লৈ গৈ থাকে। গতিকে সদায় নিজতকৈ উন্নত মানুহৰ লগতহে উঠা বহা কৰিব লাগে, তেতিয়া আমাৰ জীৱনত তেওঁলোকৰ এনাৰ্জিটোৰ প্ৰভাৱ পৰে। Don't beg someone to stay with you. You will get the same result from them after few years. অৰ্থাৎ কোনো ব্যক্তিক আপোনাৰ সৈতে আগবাঢ়িবলৈ অথবা লগত থাকিবলৈ ভিক্ষা কিম্বা জোৰ নিদিব। কাৰণ যিসকল থাকিবলগীয়া আছে তেওঁলোক এনেও থাকিব আপোনাৰ লগত, আৰু যিসকল যাবলগীয়া আছে তেওঁলোকক হাজাৰ আপুনি তুষ্ট কৰি থাকিলেও অৱশেষত তেওঁলোকে কিবা নহয় কিবা অজুহাত এটা লৈ আপোনাৰ পৰা দূৰত্ব আনিবই বা আপোনাৰ পৰা দূৰ হ'বই। গতিকে হাজাৰ চেষ্টা কৰিও তুষ্ট কৰিব নোৱাৰা মানুহবোৰক আৰু ভিক্ষা কৰি জোৰ কৰি ধৰি ৰাখি নাথাকিব, তেওঁলোকক মুক্ত হ'বলৈ দিয়ক। কাৰণ ধৰি ৰাখিলে আৰু বেছিহে বিষাক্ত হৈ গৈ থাকিব আপোনাৰ জীৱনটো। সেয়েহে যি যাব বিচাৰিছে হাঁহি হাঁহি যাব দিয়ক, আজি থাকিব বিচাৰিছে তেওঁলোকক নিজৰ কৰি আপোন কৰি বিশ্বাসত লৈ আগুৱাই যাওক, জীৱনটো সুন্দৰ হৈ পৰিব। পৰৱৰ্তী পইণ্টলৈ আগবাঢ়িছোঁ। টু কণ্ট্ৰল ইয়'ৰ মাইণ্ড ইউ মাষ্ট কণ্ট্ৰল ইয়'ৰ চেন্সেছ। বন্ধুসকল, মানুহে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে নিজৰ ইন্দ্ৰিয়সমূহৰ ওপৰত নিয়ন্ত্ৰণ আনিব পাৰিব লাগিব। সেয়েহে সদায় ভাল কথা পাতিব, ভাল কথা শুনিব, ভাল বস্তু চাব, ভাল মানুহৰ সংগত থাকিব। তেতিয়া আপুনি দেখিব যে তাৰ প্ৰভাৱটো আপোনাৰ কৰ্মজীৱনত পৰিব আৰু আপুনি এটা খুব সুন্দৰ জীৱন লাভ কৰি ক্ৰমান্বয়ে আগুৱাই গৈ থাকিব পাৰিব। আগবাঢ়িছোঁ পিছৰ পইণ্টলৈ। নেভাৰ ইট এলন। অৰ্থাৎ জীৱনত সফলতা লাভ কৰিবলৈ হ'লে কেৱল ময়ে খাম, ময়ে চব ল'ম, মোকে চব লাগে, এই চিন্তাধাৰাটো বাদ দিব লাগিব। আজি যদি আপোনালোকে চাই ইউটিউব, ফেচবুক, টুইটাৰ, লিংকইন বা অন্যান্য যিমানবোৰ ডাঙৰ সফল প্ৰতিষ্ঠান আছে আমাৰ ভাৰতবৰ্ষতে যদি চাওঁ, আজি যিবোৰ জনপ্ৰিয় নাম ছুইগি, জমেট', উবাৰ, অ'লা, এই সকলোবোৰে কেতিয়াও নিজে খাম বুলি অহা নাই। অৰ্থাৎ জীৱনত বৃহৎ সফলতা বিচাৰিবলৈ হ'লে বেনিফিটবোৰ অথবা প্ৰফিটবোৰ সদায় ভগাই ল'ব জানিব লাগিব। সেইকাৰণে অকলে খাম বুলি কেতিয়াও নাভাবিব। নিজেও খাম, আনকো খাবলৈ দিম বুলি যদি আগবাঢ়ে, তেতিয়া আপুনি কেৱল সফলতা নহয়, আপুনি এটা ছিষ্টেম ক্ৰিয়েট কৰিব পাৰিব। আৰু এই পৃথিৱীখনক ইণ্ডিভিজুৱেল ছাকচেছে ডাঙৰ নকৰে। এই পৃথিৱীখন বা জীৱনটো ডাঙৰ হয় ছিষ্টেম বিল্ড ছাকচেছে। সেই কথাটো বুজিব পাৰিলে আপোনাৰ জীৱনটো যথেষ্ট আগতকৈ শক্তিশালী হৈ উঠিব, আৰ্থিক দিশত আৰু সামাজিক দিশত। ছাকচেছ ইজ এ মাইণ্ডছেট, নট এ লাক। চ' বিলিভ ইন দ্য প্ৰচেছ ইনষ্টেড অফ অনলি ইমাজিনিং এবাউট দ্য ৰিজাল্ট। আপুনি যদি পৰিকল্পনা লয়, আপুনি যদি সংকল্প লয় যে মই এইবাৰ এটা খুব ভাল ৰিজাল্ট কৰিম, তেতিয়াহ'লে সেই ৰিজাল্টটোলৈ কেৱল আশা কৰি বা তাকে ইমাজিন কৰি থকাৰ সলনি সেই ৰিজাল্টটো এচিভ কৰিবৰ কাৰণে মই ডেইলি কিমান ঘণ্টা পঢ়িব লাগিব সেইটো যদি বুজি লয় আৰু তাৰপিছত প্ৰতিদিনে নিষ্ঠাৰে সেই সময়খিনি যদি আপুনি সেই কামটো দি যায়, তেতিয়াহ'লে ৰিজাল্টটো যে ভাল হ'ব সেই কথা এক প্ৰকাৰে নিশ্চিত। ঠিক তেনেকৈ আমি জীৱনত যিটো সফলতা বিচাৰি আছোঁ, এই ৰিজাল্টটোকে কেৱল ইমাজিন কৰি কল্পনা কৰি আমোদ লৈ থাকিলে নহ'ব। সেই ৰিজাল্টটো এচিভ কৰিবৰ কাৰণে আমি ডেইলি কিমান সময় কাম কৰিব লাগিব, কেনেকৈ কাম কৰিব লাগিব, সেই ৰুট প্লেনটো বনাব লাগিব। কাৰণ এটা সঠিক পৰিকল্পনাৰ অবিহনে আপুনি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। আপোনাৰ যাত্ৰাটো মানে এক ডাইৰেকশ্যনলেছ হ'ব, দিশাহীন হ'ব। গতিকে ডেইলি যিমানকণ সময় বোলে কাম কৰিলে মই সেইটো ফলাফল পাম, সেই সময়খিনি যদি নিষ্ঠাৰে কৰি যাওঁ, তেতিয়াহ'লে সেই ৰিজাল্টটো পোৱাটো স্বাভাৱিক, নিশ্চিত। গতিকে প্ৰচেছটোত বেছি গুৰুত্ব দিয়ক, কেৱল এণ্ড ৰিজাল্টটো ফলাফলটোকে কল্পনা কৰি আমোদ লৈ নাথাকিব। সেইটোৱে মই আহ্বান জনাম। গতিকে প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোত উল্লেখ কৰা কথাখিনি মই নিজৰ অধ্যয়ন আৰু ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা প্ৰকাশ কৰিলোঁ। আশা কৰোঁ আপোনালোকক বহুতখিনি সহায় কৰিব। যদি ভিডিঅ'টো ভাল পালে আগলৈ শ্বেয়াৰ কৰিব। যদি ফেচবুকত চাইছে মোৰ পেজখন ফ'ল' কৰিব। যদি ইউটিউবত চাইছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আপোনালোকৰ সৈতে মোৰ এই ইতিবাচক চিন্তাধাৰাবোৰ অব্যাহত ৰাখিব পাৰোঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।
Stay inspired, stay positive. I love you all. Thank you.